নমস্কাৰ সখীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি জন্মাষ্টমী, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ। বলকচোন আজি মন্দিৰৰ পৰা আহোঁগৈ। আজি ৰাতিপুৱাই ভাবিলোঁ মন্দিৰত চাকি এগছ দি থৈ আহোঁ, লগতে আমাৰ গাঁৱৰ নামঘৰতো শৰাই ভাগ দিছোঁ, সেয়া পিছত দেখাম। এতিয়া বৰ্তমান মন্দিৰৰ পৰা আহোঁগৈ, বলক। এয়া মন্দিৰলৈ আমি ওলাইছোঁ। আহকচোন। এতিয়া মন্দিৰলৈ যিহেতু যাম, বজাৰটো কৰি লওঁ। এইটো দিয়া লেতেৰা হৈ আছে ন, চফা কৰিব লাগিব। তামোল পাণ আছে না বিকিদা? বজাৰ কৰা হৈ গ'ল, চাকি বন্তি লৈ ল'লোঁ। এতিয়া আমি মন্দিৰলৈ যাম, তেওঁলোকে চাই থাকিব। আমি মন্দিৰ পাইছোঁহি। পানী ক'ত আছে? পানী মই চাকি গছ ধৰি লওঁ দিয়া। আমি চাকি কেইগছ ধুই লৈছোঁ। চাকি বন্তি জ্বলাই হৈ গ'ল। আমি এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ। এতিয়া আমি ঘৰলৈ নাযাওঁ, যিহেতু আজি আমাৰ নামঘৰতো আমাৰ আজি জন্মাষ্টমী পাতিব। সেইকাৰণে আমি এতিয়া শৰাই ভাগ নামঘৰতো দিম বুলি ভাবিছিলোঁ। এতিয়া আমি বজাৰটো কৰি আহোঁগৈ, যিহেতু টাউনলৈ যাবগৈ লাগিব। সেইকাৰণে বলকচোন। এতিয়া আমি টাউন আহি পালোহি। অলপ ফল মূল লৈ লৈছোঁ শৰাই ভাগৰ কাৰণে। টাউনৰ বজাৰকেইটা কৰি আমি আহি আছোঁ। কেইটামান ল'লোঁ। দেখুৱাই যাম, চাই যাব, লগতে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। এয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া ৰ'দ দি আছে খুব। গৈ থাকোঁ। নামঘৰত কি কি হয় আপোনালোকে চাই থাকিব আৰু চাই থাকক।
সন্তলে ঠাই দি কৃপা কৰিব আৰু সেই ভকত ভগৱন্ত বোলে আজি ৰাইজৰ এই কৃষ্ণ জন্মাষ্টমী তিথি ভাদ মাহত এই কি কয় আইসকলে বোলে কয় গোসাঁনীৰ নাম ল'ব সেই অৰ্থে চৰকাৰৰ যি অসম দৰ্শন ফাল পোৱা গৈছিলে বনাই থকা হৈছে সম্পূৰ্ণ হোৱাগে নাই বাৰু কাম আৰম্ভ হৈ আছে কাম কৰি আছে নামঘৰৰ পৰা আহি পালোহি আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু এতিয়াও যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু আজিলৈ ভিডিঅ'টি ইমানতে